নমস্কাৰ আপোনাক পুনৰবাৰ এটি মিনি ব্লগ আপোনাক স্বাগতম কৰিছোঁ। আজি হৈছে মাঘৰ 1 তাৰিখ। সোনকালে উঠি চাহখিনি মই বহাই দিলোঁ। চাহ তাহখিনি খাই ঘৰৰ কাষখিনি অকণমান চাফা কৰি দিলোঁ। যিহেতু অকণমান বতাহ দি আছে, গতিকে ঘৰৰ কাষটো অকণমান গছৰ পাতত লেতেৰা হৈছে। বিহুত এনেকুৱা লেতেৰা দেখিলে ভাল নালাগে। তাই ঘৰৰ আগত একদম মৰিযোৱা গছ আছিলে, যেতিয়া দেউতাই মই লগ লাগি কাটিলোঁ, কাৰণ মৰিযোৱা গছ ঘৰৰ মই ৰাখিব নাপায়। যোৱাকালি ফালে না কাঠখিনি অকণমান চিজিল কৰি থ'লোঁ, যাতে বৰষুণ চৰষুণ আহিলে বৰষুণে নাপায়। তাৰপিছত গা চা ধুই এতিয়া মন্দিৰত যাব ওলাইছোঁ। আজি মন্দিৰত হোম আছে 1 তাৰিখ কাৰণে, তো মই এনেকৈ ড্ৰেছ চেছ কৰি মন্দিৰত যাব ওলালোঁ। এয়া মন্দিৰ আহি পালে মন্দিৰৰ আমাৰ দৃশ্য আছে জগন্নাথ মন্দিৰ, আৰু ৰতনপুৰৰ আমাৰ চোপাটোৰ এক গৌৰৱ। তো আমি সকলোৱে মিলি ইয়াতে হাতী মাৰি ল'লোঁ, গোটেই বছৰটো যে সকলোৱে ভালে কুশলে যায়। এয়া হৈছে আপোনাৰ ভোগ বিতৰণ, ভোগ দি আছে। এয়া হাতী মাৰি আমি লৈ আহিছোঁ। তো ময়ো অকণমান লগৰখিনিৰ লগত ভোগ খাই ল'লোঁ। মন্দিৰৰ ভোগ জানে খুব সোৱাদ লাগে খাই, যিহেতু ভোকত থাকে। এয়া গধূলি ঠাণ্ডা অকণমান জুই উমলৈ আমি ইয়াত